হাই হেল্ল' নমস্কাৰ ৰাইজ। আমি সেইদিনাখন গৈছিলোঁ ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্ট পাৰ্কলৈ। তাত যাওঁতে আমি কেইখনমান ফটো ক্লিক কৰিলোঁ আৰু ভৰলুৰ সেইখিনি যে নতুনকৈ ব্ৰিজ এখন বনাইছে তাতে। তাৰপিছত আমি গৈ পাই দেখোঁ যে ৰিভাৰ ফ্ৰণ্ট পাৰ্কত ইমান ভিৰ, ইমান লাইন, তাৰপিছত তাত যোৱা নহ'ল ৰাইজ। আমি তাৰপিছত গ'লোঁ বেলি ভিউটো আমি যোৱা নহ'ল ৰাইজ। তাৰপিছত তাতো আমাক যাব নিদিলে, তলতে ৰখি থকা কেইটামান মানুহে ক'লে আৰু তাত বোলে যোৱা মানা আছে। তাৰপিছত আমি গ'লোঁ কামাখ্যা। তাৰপৰা ভিউটো এনজয় কৰি কেইখনমান ফটো ক্লিক কৰি আমিও আৰু ঘৰলৈ বুলি আহিলোঁ। কি কৰিব আৰু ৰাইজ, আমাৰ সেইদিনাখন মানে ক'তোৱেই যোৱা নহ'ল। তাৰপিছত আৰু সিহঁতেও ঘৰলৈ গ'ল, আমিও ঘৰলৈ আহিলোঁ। তেনেহ'লে আজি এৰিছোঁ, টাটা বাই বাই।